শিৱসাগৰ টাইগাৰ টিম ইউটিউব চেনেলৰ পৰা মই দীপক দাস আৰু মই আজি এনেকুৱা এটা জেগাত উপস্থিত আছোঁ য'ত নেকি প্ৰতি বছৰে এনেকৈ মেলা হৈ আছে আৰু মোৰ লগত কেমেৰা পাৰ্চন বিক্ৰম দাস আছে। কেমেৰা পাৰ্চনৰ পূৰা মেলা দৃশ্য দেখাবলৈ মই অনুৰোধ কৰিছোঁ। দাদা আপোনাৰ নামটো কি? ভজেন দাস। ইয়াত প্ৰতি বছৰে এনেকৈ আপোনালোকে এই অষ্টমী চানৰ মেলা পাতি আহিছে হয়। আৰু এই মেলাখন কিমান দিন ধৰি পাতি আহিছে? আমি বহুত দিন ধৰি পাতি আহিছোঁ। আমাৰ দেউতাৰ 1948 চনৰ পৰা। মই জানিব পাৰিছোঁ যে 1948 চনৰ পৰা এই মেলাখন পাতি আহিছে দাদাসকলে আৰু এই মেলাখন প্ৰতি বছৰে হৈ আহিছে আৰু এজন আপোনাক জানিব বিচাৰিম। মেলা বিষয় মানে আমি জানালৈকে আমি জন্মৰ পৰাই দেখিছোঁ গোহাঁইঘাট মেলাটো আগৰ পুৰণা মন্দিৰ। এই পুৰণা আগৰ পৰাই জনসাধাৰণে ইয়াতে মেলা উত্থাপন কৰিছে। এই মহা অষ্টমীৰ দিনা বহুত জনসাধাৰণৰ ভিৰ হয় আৰু ইয়াতে বিভিন্ন জাতি প্ৰজাতিৰ মানুহ আহি ইয়াতে এই মেলা উপভোগ কৰে। সেইকাৰণে আজি আমি এই মেলাখন কমিটিৰ তৰফৰ পৰা আমি ৰাখিছোঁ। আজি আমি এই মেলাখনৰ বিষয়ে বিশেষ কি ক'বলগীয়াতো তেনেকুৱা বয়োজ্যেষ্ঠ মানুহ আছে, তেওঁলোকে আগৰ পুৰণা অতীজৰ পৰা এই মেলাখন চলি আছে। এই বিষয়ে মোৰ নাম এই মিলনজ্যোতি সংঘৰ সভাপতি। এই মেলাখন আজি অতীজ যুগৰ পৰা হৈ আছে ইয়াত আৰু অগণন ভক্তবৃন্দ আহি ইয়াত মেলাত আছে। কিন্তু এই মেলাখন আজিৰ নহয়, আজি বহুত দিনৰ আগৰ। কিন্তু এতিয়া আমি এই মেলাখন আমি চিৰদিনৰ কাৰণে ৰাখিব লাগিব আৰু এই অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব। আৰু আমাৰ কমিউনিকেশ্যনটোৰ অলপ অসুবিধাৰ কাৰণে আমাৰ ইয়াত যাতায়াতৰ অসুবিধা হৈ আছে, কাৰণ আমাৰ চৰকাৰৰ ফালৰ পৰা আমি বিবিধ ব্যৱস্থা গ্ৰহণ কৰি কমপ্লেইন দিছোঁ। তথাপি আমাৰ ইয়াৰ স্থায়ী বিধাকে হ'ব বুলি কৈছে, কিন্তু এতিয়ালৈকে বৰ্তমান হোৱা নাই। হ'ব, কিন্তু আমাৰ বৰ্তমান কমিউনিকেশ্যনটো ঠিক হ'লে আমাৰ এই মেলাখন আৰু জমিব আৰু ইয়াত সকলো সম্প্ৰদায়ৰ লোকে আহি ইয়াত সকলো সম্প্ৰদায়ৰ মানুহ আছে। আমি বিভিন্ন জাতি জনজাতি সকলো মিলিজুলি মেলাখন আমি আৰু ডাঙৰকৈ কৰিম বুলি আমি স্থিৰ কৰিছোঁ। ইয়াৰ ভিতৰত যদি আমাৰ অমিল থাকে তেনেহ'লে আমাৰ মেলাখনৰ কোনো এটা ইয়াত আমি দেখিবলৈ পোৱা মতে সকলো জাতিৰ মানুহ আহিছে, মেলাখন চলি আছে, ভাল লাগিছে আৰু ধন্যবাদ। আৰু মই লগতে পূজাৰীৰ লগতো কথা পাতিম। কিমান দিন ধৰি পূজা কৰি আহি আছে? 4-5 বছৰ হৈছে। আপোনাৰ ঘৰ আপোনাৰ কেনেকুৱা অনুভৱ হয় আৰু ভক্তসকলৰ কেনেকুৱা আপোনাৰ হেৰি পায়? আৰু আপুনি 4-5 বছৰ পূজা কৰি আছে আৰু আপুনি ঘাটতো বহে। ঠিক আছে, ধন্যবাদ। আমাৰ ইয়াত মেলা ভালকৈ আৰু সুন্দৰভাৱে চলি আছে, পৰিৱেশন হৈছে আৰু লগতে আমাৰ ভক্তবৃন্দ ৰাইজসকলে যিমান আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাওঁ। মই অনুৰোধ কৰিম। স্থানীয় লোকসকলক মই সুধিম যে এই মেলাখনত কিমান দিন হৈ আহিছে, কি কথা মই। তোমাৰ নামটো কি? শৰ্মা। তুমি ইয়াত মেলা চাব আহিছা, কি অনুভৱ হৈছে? ভাল লাগিছে। আৰু তুমি এই মেলাখনত কিমান দিন ধৰি আহি আছা? 8 বছৰ পিছত। আৰু এই মেলাৰ বিষয়ে তুমি কিবা ক'ব বিচাৰা নেকি? তোমাৰ মেলাখনৰ পৰা কিমান দিনৰ পৰা আছা? 5 বছৰ পিছত আহিছে। আৰু এই মেলাখনৰ তোমাৰ কেনেকুৱা লাগিছে? ধন্যবাদ। দোকান কৰি আহিছে নেকি? এইবাৰে প্ৰথম আহিছে। ধন্যবাদ। নদী ইয়াতে মানুহে আজিৰ দিনটোত স্নান কৰে, সকলোৱে আহে আৰু এই নদীখনত ফটো দেখাব এই কেমেৰা পাৰ্চন বিক্ৰম দাস। মই অনুৰোধ কৰিছোঁ নদীখন সম্পূৰ্ণভাৱে যাতে দেখাত। আৰু নদীখনৰ ওচৰতে আছে তোমাৰ আপোনালোকৰ হেৰি টাইগাৰ ৰিজৰ্ট, ওৰাং টাইগাৰ ৰিজৰ্ট। এইটো ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক। সম্পূৰ্ণ কেমেৰা দেখাই যেন বিক্ৰম দাসে সম্পূৰ্ণ কেমেৰা দেখাই যেন নদী, য'ত প্ৰতি বছৰে অষ্টমী চানৰ মেলাত মানুহে অগণন ভিৰ কৰে, অগণন ভক্ত ইয়াত স্নান কৰে। আৰু এই মুহূৰ্তত আপোনালোকে দেখিব পাৰিছে কেইবাজনো মানুহ স্নান কৰি আছে আৰু
ইয়াত পূজা কিমান বছৰ ধৰি আপুনি কৰি আহিছে? সামনে যা আসে পুরা ঠিক আছে হ'ব লাগে ঠিক আছে ধন্যবাদ ওচৰত থকা যোনখন ফৰেষ্ট আছে এই ফৰেষ্টখনৰ নাম হৈছে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক এইখন ফৰেষ্টতো বহুতো জীৱ জন্তু আছে আৰু এইখন নদীতে এই জীৱ জন্তুবোৰ আহি পানী খায় এইখন যোনখন নদী আপোনালোকে এইমাত্ৰ ভিডিঅ'ত আপোনালোকে চাইছে এই নদীখনতে আজি আপোনাৰ কেনেকুৱা ফিল হৈছে অনুভূতিটো কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ ইয়াত আহি আজি বহুত ভাল লাগিছে বহুত ভাল লাগিছে মোৰ ভাল লাগিছে মোৰ ভাল লগা কথা ভাত প্ৰতিদিন হ'ব লাগে আমাৰ গয় হয় তেনেকৈ চলিব লাগে আগত আৰু বাঢ়িব লাগে ধন্যবাদ ঠিক আছে দাদা আপোনাৰ ইয়াত প্ৰতি বছৰে পূজা কৰি আহিছে নেকি প্ৰতি বছৰে আহিছোঁ আৰু ইয়াত কিমান দিন হৈছে আপুনি ইয়াত পূজা কৰা 15 বছৰমান হ'ল 15 বছৰ ধৰি আপুনি ইয়াত আছে আৰু ইয়াৰ জনসংখ্যা ভক্তবৃন্দৰতো ভিৰ বহুতো ভিৰ হয় আজি এইবাৰ কেনেকুৱা হৈছে কেনেকুৱা নাই এইবাৰ কিহৰ কাৰণে ইমানটো ভিৰ হোৱা নাই গৰমৰ কাৰণে আৰু এনে আপুনি ইয়াক পূজা কৰি কেনেকুৱা অনুভৱ কৰিছে ভাল 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 কি ক'ম আৰু গৰম বহুত হয় গৰমটো হ'ব এতিয়া গৰমৰ যি কাৰণে মানুহ নাহে আৰু খেতিটো সৰু অষ্টমী তিথি ৰাতিপুৱা 8:29 আছে সেইকাৰণে আজি আপুনি ৰাতিপুৱা কেইটাৰ পৰা ইয়াত আছে 5টা ৰাতিপুৱা 5টাৰ পৰা আৰু 5টাৰ পৰা আছে ইয়াত ভক্তহঁতৰ ভিৰ বেছি এটা হোৱা নাই বুলি হোৱা নাই এইবাৰ বহুত কম আৰু আপুনি জানিবলৈ দিছে যে গৰমৰ কাৰণে কম গৰমৰ কাৰণে আৰু দুই আষাৰ কিবা ক'ব আপুনি মেলাৰ বিষয়ে নকওঁ আৰু মেলাখন আপুনি কি ভাবে আপুনি পুৰুষিত হিচাপে এই মেলাখন আৰু ভৱিষ্যতলৈ ডাঙৰ হ'ব বা উজ্জ্বল হ'ব তেনেকুৱা কিবা ভাবে হ'ব উজ্জ্বল হ'ব ঠিক আছে ধন্যবাদ এই মই দোকানীৰ লগত মই অলপ কথা পাতিব বিচাৰিম দাদা আপোনাৰ নামটো ক'ব গুণমণ্ডল আৰু আপোনাৰ কেনেকুৱা অনুভৱ হৈছে মেলাখন ঠাণ্ডা চলি আছে হয় এনেকুৱা কিহৰ কাৰণে হৈছে বুলি আপোনালোকে অলপ আইডিয়া কৰিব পাৰে ক'ব পৰা নাই গৰমৰ এফালে পুৰুষিতে জানিব দিছে গৰমৰ কাৰণে বোলে মানুহৰ এইবাৰ ভিৰ অলপ কম তো কিবা কাৰণ আছে যে অলপ মানুহ ভিৰটো কম হৈ যায় হ'লে প্ৰতি বছৰে এনেকৈ মেলাখন হৈ আছে আপুনিতো ইয়াত দোকানৰ মালিক হয় আপোনাৰ মানে মেলাটো আপুনি কিমান বছৰৰ পৰা ইয়াত আছে ইয়াত 40 বছৰ পৰা কৰা আছে 40 বছৰ মানে মেলাখন বহুত পূৰ্বৰ পৰা হৈ চলি আহিছে ঠিক আছে 40 বছৰ পৰা আহিছে দুই আষাৰ মেলাৰ বিষয়ে কিবা কওক মেলা ভাই খুব বঢ়িয়া হৈছে গৰমৰ কাৰণে অলপ অসুবিধা হৈছে সেইটো হ'ব আৰু এতিয়াও সময় হ'লে ভিৰ হ'ব পাৰে ধন্যবাদ আপোনালৈ দেখাব কেমেৰা পাৰ্চন বিক্ৰমে প্ৰকাশ বিতৰণ কৰা দৃশ্যটো দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া খিচিৰি প্ৰসাদ দিছে আৰু ইয়াৰ মই খিচিৰি প্ৰসাদ দিয়া অলপ কৰ্মীসকলৰ লগত মই দুই এষাৰ কথা জানিব বিচাৰোঁ আপোনাৰ পৰা দুই এষাৰ কথা জানিব আমি ৰাইজক খিচিৰি খুৱাইছোঁ আৰু ৰাইজক সহায় পাইছোঁ সেইকাৰণে আমি দিবলৈ আমি সহায় পাইছোঁ আৰু আপোনাৰ নামটো জনাব মোৰ নাম কেশৱ ধন্যবাদ আপোনালৈ বক্সাৰ টাইগাৰ টিম ইউটিউব চেনেলৰে মেইন আমাৰ কৰ্মীয়ে হয় তেখেতে আজি ইয়াত দোকানো দিছে বৰুণ দাস তেখেতৰ লগত অলপ কথা ক'ব বিচাৰোঁ হয় বৰুণ দাস আপোনাৰ নামটো জানে আপুনি ইয়াত দোকানৰ মেইন মালিক হৈছে আজি পিছত আহিছে আপোনাৰ লগত আপোনাৰ মুখৰ পৰা জানিব ভাল লাগি আছে ইমান মেলা ধুনীয়া মানুহ হৈছে ইমান মানুহ আগত ইমান মানুহ দেখা নাছিলোঁ মই এতিয়া ইমান মানুহ হৈছে আগততো কমেই মানুহ আছে 3 বছৰ বা 4 বছৰ আগত মানুহ বহুত কম আছিল ইমান নাছিলে আজিকালিতো বহুত দোকান হৈ গ'ল বহুত মানুহ হৈ যায় আগততো ইমানেই দোকান হৈছিল আজিকালি ৰাস্তা দোকান হৈ যায় বহুত ভাল লাগে আজিকালি গাড়ী আহে কাৰ আহে চব আহে বহুত ভাল লাগি আছে বুজিছে
আৰু আশা কৰোঁ আপোনাৰ গাড়ী সেৱা ভাল লাগি আছে আপোনাৰ গাড়ী এনেকৈ মিল বনাইছে এইখন চেনেলতো আপুনি জড়িত আছে আপুনিতো main মানুহ। আৰু তথাপি আৰু মই আপোনাক অডিয়েঞ্চৰ হিচাপে মই সুধিছোঁ তাই মই এখন দাৱৰ দোকান দেখা পাইছোঁ আৰু দাৱৰ দোকানীৰ লগত মই অলপ কথা পাতিব বিচাৰোঁ। আমার ঘর আমার দোকানটো জুতপুকুরি ভাটি ইয়াতে আমি আজি 5-6 সাল হৈ গ'লে এই দাও কটাই লৈ আহি আছোঁ। হয় 6 বছৰ হৈছে ইয়াত দোকান কৰি আহিছে এই দাৱৰ দোকান। আৰু আপুনি এইবাৰ মেলাত আপুনি মেলাখনত কেনেকুৱা অনুভৱ কৰিছে মানে কেনেকুৱা লাগিছে মেলাখনত কি কেনেকুৱা হৈছে আহিছে গৈছে লেটলিন কৰিব তো বেয়া বেছি মানুহ ঠিকে আহিছে হয় মানুহ ভালে আহিছে প্ৰয়োজন হৈ আছে আৰু এই মেলাখনত গৰমৰ কাৰণে অলপ অসুবিধা পাইছে নেকি আপোনালোকে? গৰমৰ কাৰণে অলপ অসুবিধা হয়। হয় হয় নদীৰ ওচৰত যিহেতু গছ গছনি দূৰত আছে আৰু ওচৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে হ'লেও ইয়াত খালী জেগা গছ গছনি তাৰ কাৰণে অলপ গৰমটো বেছি হৈছে। ঠিক আছে ধন্যবাদ। মই এই বাইদেউৰ লগত অলপ জানিব বিচাৰিম ক'ত বাইদেউ আপুনি অলপ এই দোকান ইয়াত কিমান দিনৰ কৰি আহিছে? মালিক নেকি এইখন মেলাত আপুনি কিমান দিন ধৰি আছে এইখন? মানে এইবাৰ প্ৰথম নতুনকৈ আহিছে। এই মুহূৰ্তত এই মেলাখনৰ ওচৰত থকা ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যখন মই আমাৰ কেমেৰা পাৰ্চন বিক্ৰম দাসে দেখাব। মই অনুৰোধ কৰিছোঁ বিক্ৰম দাসক।